বন্ধু বান্ধৱীসকল দেখিছেনে তিনিপাহে তগৰ ফুল ফুলিছে। ইয়াত কলি আছিলে এটা দুটা তিনিটা আৰু এই তিনিটা ছটা মুঠতে কলিয়ে আছিলে। ইয়াৰ এপাহ এপাহকৈ গোটেই কিপাহ ফুলিলে। তাৰপিছত যোৱাকালি এপাহ ফুলিলে এপাহ, তাৰপিছত এইপাহ ফুলিলে, তাৰপিছত আজি মনে মনে আকৌ এইপাহ ফুলি আছিল। ইমান ভাল লাগে হয়নে? কি জানে টাব এটা অকণমান সৰু টাব এটাতে এইটো জীয়াবনে নিজে বুলি পেলাই পুতি থৈছিলোঁ, কিন্তু চাওকচোন কিমান ধুনীয়াকৈ এতিয়া ফুল হৈ আছে হয়নে? মোৰ অকণমান এইখন ষ্টুডিঅ'ত মই যিমান পাৰোঁ সিমান গছকে ৰাখিম বুলি ভাবিছোঁ। পিছে ঢেৰ গছটো ৰাখিব নোৱাৰোঁ, মৰি মৰি যায়। এজোপা খেজুৰৰ নিচিনা, এজোপা তালৰ নিচিনা, এজোপা খেজুৰৰ নিচিনাজোপা বাৰু হেৰাই পোৱা নিচিনা অকণমান পুলি এটা অলপ আৱৰ্জনাত নিজে হৈ আছিলে, তাৰপৰা উঠাই আনিলোঁ, উঠাই পেলাই টাবত দি দিলোঁ। ই দেখোন এতিয়া হ'লে 4 বছৰমান, কিন্তু বেছি হোৱা নাই ইমানমান। কেনেকৈ দেখুৱাম, ইমানজোপামান হৈছে এতিয়া। আকৌ এইজোপা যেনিবা কিনা দেই, একেবাৰে মেইন নগাঁও টাউনত গৈ পেলাই কিনি আনা, 150 টকা লৈছে। যিয়ে নহওক ভাল লাগে হয়নে? এইখিনিতে যেতিয়া বহি থাকোঁ তগৰ ফুলৰ সুবাসে মনটো কি ক'ম ৰাইজাই কৰা নিচিনা লাগে। খুবেই মিঠা ইয়াৰ গোন্ধটো, আৰু এইখিনি জেগাত বহাৰ লগে লগে মোৰ মনটো বহুতেই ভাল লাগে। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো বা মোৰ তগৰ ফুলৰ গুণানুকীৰ্তন? নিশ্চয় জনাব, কমেণ্ট কৰিব। মই কিছু উৎসাহিত হ'ম আৰু মোৰ ভাল লাগিব দিয়কচোন যে মোকো সমৰ্থন কৰা বা মোৰ কথাখিনিও শুনা কোনোবা মানুহ আছে বুলি পেলাই মোৰ ভাল লাগিব। গতিকে চাব, চাই পেলাই অলপ কষ্টৰে লাইক এটা দিবলৈ নাপাহৰিব। মোৰ যথেষ্টখিনি ক'বলগীয়া কৰিবলগীয়া বহুতখিনি আছে। মই সেইবোৰ যাতে ক'বলৈ পাওঁ, অলপ আগুৱাই যাব পাৰোঁ, সেইবাবে এই মোৰ ভিডিঅ'বোৰ। ধন্যবাদ। জেঠিও ইয়াতে ৰৈ থাকে টিকটিকাই থাকিবলৈ, মানে প্ৰতিটো কথাই মই শুদ্ধকৈ কওঁ চাগে নহয়নে? কমেণ্ট কৰিব নিশ্চয়। ভালে থাকক।